তো বন্ধুসকল আজি মই দেখাম আপোনালোকক আমাৰ নদীৰ কাষৰ ৰাস্তাটো য'ত আমি সদায় অহা যোৱা কৰোঁ আপোনালোকে এনেকুৱা দৃশ্য দেখিবলৈ পায় কিন্তু আমি ইয়াত থাকোঁ আহকচোন ভিডিঅ'টো চাওক বেছি দীঘল নহয় সৰুকৈ বনাইছোঁ চাওকচোন ভিডিঅ'টো আৰু এই হৈছে আমাৰ নৈ কাষৰ ৰাস্তা আৰু পথাৰ আৰু এয়াই আমাৰ দৃশ্য চাওক এয়া নৈ কাষৰ ৰাস্তাত আমি গৈ আছোঁ অলপ ফুৰিবলৈ বুলি মানে কাষৰ নামঘৰত নাম ধৰি আছে তালৈ এপাক চাব যাওঁ বুলি কৈ আছোঁ এই আগত নামঘৰ আছে চাওকচোন নামঘৰ আহিলে মজা আহিছে আৰু এয়াই হৈছে আমাৰ গাঁৱৰ সোণ ৰূপ হীৰা এয়া পথাৰত আমি সোণৰ ৰূপৰ হীৰা খেতি কৰিছোঁ এয়া নামঘৰৰ ভকতহঁত আহি গ'ল মানে নাম ধৰি শেষ হ'ল আৰু আমি তাকে ফুৰিব আহিছিলোঁ দেখাওঁ বুলি ভিডিঅ'টো আপোনালোকৰ ঘৰলৈ চাওক ভিডিঅ'টো শেষলৈ এনজয় কৰক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।